নমস্কাৰ বন্ধু বান্ধৱীসকল এটা ইম্পৰ্টেন্ট বিষয় লৈ আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মাজলৈ আহিছোঁ বিভিন্ন সময়ত দেখা যায় আপোনালোকে বিভিন্ন ইম্পৰ্টেন্ট ইস্যু লৈ বিভিন্ন ইম্পৰ্টেন্ট কথা লৈ আপোনালোকে মোৰ ভিডিঅ'বিলাকত কমেন্ট কৰে আৰু কমেন্টবিলাকৰ মই এনসাৰ যদিও মই কমেন্ট সেকশনত নিদিও যেটো the most important বিষয় হয় ইস্যু হয় হেতুৰ ওপৰত ভাবু যে এটা ভিডিও বনাই আপোনালোকৰ লগত শেয়াৰ কৰাটো উচিত হ'ব কাৰণ যিসকলে কনসেপ্টটো ক্লিয়াৰ নাই তেওঁলোকে আসলতে জানিব খোজে আৰু এটো প্ৰয়োজনীয় কথা আজি এনেকুৱা এটা বিষয় যেটো সকলোৰে কাৰণে প্ৰয়োজনীয় ওয়ার্কিং টিচার নন ওয়ার্কিং টিচার্স বা কোনোবাই যদি টিচার হ'ব বিচাৰিছে আগন্তুক দিনত তেওঁলোকৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় most important এটা বিষয় হয় আৰু সেই বিষয়টো হৈছে মাস্টার্স ডিগ্ৰী NEP লাগু হোৱাৰ পিছৰ পৰাই আগৰ পৰাই সকলোৱে শুনিছিলে কিন্তু NEP লাগু হোৱাৰ পিছৰ পৰাই মাস্টার ডিগ্ৰী যেটো প্ৰয়োজনীয়তা সেই সম্পৰ্কে সকলোৱে জ্ঞাত সো এতিয়া কথা হল যে মাস্টার্স ডিগ্ৰী কৰিলে কোৰ পৰা মাস্টার্স ডিগ্ৰী কৰিলে আমি বেছি উপকৃত হ'ম আটাইৰে মনত এটাই প্ৰশ্ন এটাই কোৱেশ্চন থাকে যে কোৰ পৰা মাস্টার্স ডিগ্ৰী কৰিলে আমি বেছি উপকৃত হ'ম কাৰণ আজিকালি হল পার্সেন্টেজৰ জমানা পার্সেন্টেজ বেছি পাবলৈ হলে আমি কোন ইউনিভাৰ্সিটিৰ পৰা মাস্টার্স ডিগ্ৰী কৰিব লাগে আৰু কোন ইউনিভাৰ্সিটিৰ মান্যতা কি কোন ইউনিভাৰ্সিটি আমাক বেছি ৰেপুটেশন দিব পাৰে এইবিলাক বিভিন্ন বিষয় লৈ মই আপোনালোকৰ মাজত আকৌ এবাৰ মই এইবিলাক বিষয় লৈ মই আগতো এবাৰ ভিডিও বনাইছো এবাৰ দুবাৰ বহুবাৰ মই ভিডিও বনাইছো তথাপিও তো হয়তো কিছু বিষয় ৰৈ গৈছে মই এই ভিডিওটোৰ জৰিয়তে আকৌ মই সেই কথাখিনি ক'বলৈ ওলাইছো আপোনালোকে মন দি শুনিব আৰু হেকলৈকে মোৰ ভিডিওটো চাব প্ৰথম কথা হল আপোনালোকৰ লগত আগতো মই ডিসকাস কৰিছিলো যে ইগনো বা কেকে হেন্ডিক বা আইডল জৰ পৰা আপুনি মাস্টার্স ডিগ্ৰী কৰে এতিয়া সেম ভ্যালু ইকুইভ্যালেন্ট কিন্তু ইগনোৰ কথাটো অলপ খুকিয়া কাৰণ ইগনোটো আপুনি ন্যাশনাল ইন্টাৰনেশনাল বুলিও ক'ব পাৰে ন্যাশনাল লেভেলত আপুনি ইগনোৰ পৰা মাস্টার্স ডিগ্ৰী কৰি যিকোনো সে আপুনি আসাম স্টেট গভৰ্নমেন্টৰ চাকৰি বাদ দি বেলেগ চাকৰিৰ কাৰণে আপুনি যেতিয়া যাব তেতিয়া ইগনোৰ যেটো মান্যতা থাকিব আমাৰ কেকে হেন্ডিক বা আইডলৰ বেলেগ স্টেটত সেই সমমৰ্যাদাটো সমান যেটো মান্যতা হেতু নিদিবও পাৰে আৰু নিদিলে আমি একো ক'ব নোৱাৰিম কিন্তু ইগনোই সদায় পাই যাব ইগনোৰ স্থানটো অলপ বেলেগ কিন্তু ইয়াত এতিয়া কোৱেশ্চন আছে যে যিসকলে মেইনলি আসামৰ যিসকল অসমৰ পৰা বিলংস কৰে অসমৰ যিসকল ক্যান্ডিডেটস আছে তেওঁলোকে কোৰ পৰা মাস্টার্স ডিগ্ৰী কৰিলে বেছি উপকৃত হ'ব আৰু কোনটো বেছি কামত লাগিব আটাইতকৈ ডাঙৰ কথা হল হেতু এতিয়া পার্সেন্টেজৰ ফালৰ পৰা আপুনি যদি চাব যায় তেনেহলে মই একাখাৰতে কম যে ইগনোত অলপ পার্সেন্টেজটো উঠাবলৈ অলপ জটিল ইগনোই ইমান পটকে পার্সেন্টেজটো নিদিয়ে গতিকে পার্সেন্টেজৰ ফালৰ পৰা আপুনি ইগনোত সুইটেবল এটা ৰিমাৰ্ক আপুনি নাপায় সেকেন্ড কথা হল পার্সেন্টেজৰ ফালৰ পৰা আপুনি আইডলতো বহুত যে আপুনি পার্সেন্ট উঠাব পাৰিব তেনেকুৱা নাভাবো কিন্তু ইয়াৰ পৰিৱৰ্তে কেকে হেন্ডিকত আপুনি ইগনো আৰু আইডলৰ তুলনাত ইন কম্পেৰিজন উইথ ইগনো এন্ড আইডল আপুনি কেকে হেন্ডিকত পার্সেন্টেজ অলপ বেছি উঠাব পাৰিব যদি আপুনি অলপ হাৰ্ড লেবাৰ কৰে কেকে হেন্ডিকত আপুনি ভাল পার্সেন্ট উঠাব পাৰিব আৰু আজিকালি যেহেতু ইকুইভ্যালেন্ট আগতে কোৱা হৈছে স্টেট গভৰ্নমেন্টৰ কৈ দিছে জৰ পৰাই কৰে আপুনি সেম ভ্যালু হেতু কোনো টেনশন নাই আৰু দ্বিতীয়ত কিছুমান এনেকুৱা ইউনিভাৰ্সিটি আছে আপোনালোকে হয়তো এটো জ্ঞাত যে বাহিৰৰ পৰা ডিসটেন্সত মাস্টার্স ডিগ্ৰী কৰিবলৈ সুযোগ দিয়ে যেনেকুৱা ৰাজস্থানৰ আছে ওয়েস্ট বেংগলৰ আছে তাৰ পৰা আপোনালোকে সাৰ্চ কৰি চাই ল'ব পাৰে যদি আপোনালোকৰ ৰিকগনাইজড হয় যদি আপোনাৰ ইউজিসি ৰিকমেন্ডেশন থাকে আপোনাৰ যদি কোনো প্ৰবলেম নাথাকে আপোনালোকে আজিকালি নেটত সাৰ্চ কৰি চাব পাৰে যদি ইউনিভাৰ্সিটিৰ কোনো গোলমাল নাই তেনেহলে আপোনালোকে তাৰ পৰা মাস্টার্স কৰিলেও উপকৃত হ'ব কিন্তু তাতে এটা কথা আছে ডিসটেন্সৰ পৰা কেতিয়াবা মাস্টার্স ডিগ্ৰী কৰিলে সে আপুনি অসমৰ এজন মানুহ আপুনি ডিসটেন্সৰ পৰা মাস্টার ডিগ্ৰী কৰিলে কেতিয়াবা ওয়েস্ট বেংগলৰ পৰা কেতিয়াবা আপোনাৰ ৰাজস্থানৰ পৰা বা আদাৰ ষ্টেটৰ পৰা তেনেকুৱা ক্ষেত্ৰত মই এটো নকওঁ যে এটো শিওৰ কিন্তু তেনেকুৱা ক্ষেত্ৰত কেতিয়াবা গভৰ্নমেন্টে
কেতিয়াবা সেই ডিষ্টেন্স মোডৰ যিটো মাষ্টাৰ্ছ ডিগ্ৰী সেইটো কেতিয়াবা কোনো চাকৰিৰ ক্ষেত্ৰত বাতিল কৰিব পাৰে তেনেকুৱা এটা সম্ভাৱনা থাকে গতিকে এইটোৰ স্থল নথকা নহয় আগে পিছে তেনেকুৱা হৈছে আপোনালোকে সেই বস্তুটো অলপ মাইন্ড কৰিব তেনেহলে হ'ব আপোনালোকে এই কথাটো বুজিব যে বাহিৰৰ পৰা ডিষ্টেন্স মোড আৰু এটা ওপেন ইউনিভাৰ্সিটি যেনেকুৱা কে হেন্ড্ৰিক ওপেন ইউনিভাৰ্সিটি আইডল ওপেন ইউনিভাৰ্সিটি বা ইগনো ওপেন ইউনিভাৰ্সিটি সেই কথাটো বেলেগ আৰু এনেকুৱা এখন ইউনিভাৰ্সিটি য'ত যেনেকুৱা আপুনি ধৰক এতিয়া কোনোবা এজন লৰাই ৰাজস্থানৰ পৰা বা ওয়েষ্ট বেংগলৰ পৰা অসমৰ কে হেন্ড্ৰিকৰ মাষ্টাৰ্ছ ডিগ্ৰী কৰিলে হেতু ওয়েষ্ট বেংগল চৰকাৰে কোনো ক্ষেত্ৰত কেতিয়াবা কোনো চাকৰিৰ ক্ষেত্ৰত নামানিব পাৰে তেতিয়া আপুনি হেতু বাধ্য কৰিব নোৱাৰে যে এইখিনি এটা ডিফাৰেন্স আছে আৰু পাৰ্সেন্টেজৰ ফালৰ পৰা মই অলৰেডি কৈছোৱে ইগনোত বিশেষ আশা কৰি লাভ নাই আইডলতো বহুত বেছি তেনেকুৱা পাৰ্সেন্ট পোৱা নাযায় কে হেন্ড্ৰিকত পাৰ্সেন্টটো অলপ আহে নহয় আৰু আপোনাৰ আদাৰ্স যিবিলাক ডিষ্টেন্স মোডৰ পৰা আপোনাৰ যেনেকুৱা ষ্টেট লেভেল ৰাজস্থান বা ওয়েষ্ট বেংগল তেনেকুৱা ইউনিভাৰ্সিটি আছে সেইবিলাকৰ পৰা পাৰ্সেন্টেজ বিলাক বেছি আহে কিন্তু সেইবিলাকত অলপ ফিজটো বেছি হয় যেনেকুৱা আপুনি সে 20,000ত আপুনি ইগনোত মাষ্টাৰ্ছ ডিগ্ৰী কমপ্লিট কৰিব পাৰিব বা কে হেন্ড্ৰিকতো মোটামুটি তেনেকুৱা 25,000ৰ ভিতৰত আপুনি কমপ্লিট কৰিব পাৰিব বা আইডলতো তেনেকুৱা 25,000 মানৰ ভিতৰত আপুনি কমপ্লিট কৰিব পাৰিব কিন্তু আপুনি বাহিৰৰ পৰা যদি কৰে অলমোষ্ট 50,000 60,000 কিছুমানত 70,000 লৈকে তেওঁলোকে ফিজ লয় কিন্তু আপোনালোকে যদি ৰিকগনাইজড ইউনিভাৰ্সিটি থাকে তেনেহলে পাৰ্সেন্টেজটো আপোনালোকে পাই গলে হেতুলৈ কোনো টেনচন নাই পাৰ্সেন্টেজটো তাৰ পৰা বেছি পাব পাৰে সো এইখিনি কথা মই আজি এই ভিডিওটোৰ জৰিয়তে মই জনালো ইয়াতে মোৰ যদি কিবা ৰৈ গৈছে বা আপোনালোকে যদি বুজি নোপোৱা কিবা আছে আপোনালোকে কমেন্ট সেকশনত ক'ব মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম ধন্যবাদ জনালো সকলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব চাই থাকিব নতুন তথ্য পোৱাৰ কাৰণে ধন্যবাদ